Hello friends, welcome to Misk Poem Vlogs. এই ভিডিওটোক আমি দুটা পাৰ্টত ভগাই লৈছো। ফাৰ্ষ্ট পাৰ্টত আমি চিকেন স্যুপ বনাম। চিকেন স্যুপ বনাবলৈ আমাক লাগিব মিঠাতেল 3 টেবুলস্পুন, কটা জলকীয়া 2টা, আদা নহৰুৰ পেষ্ট 1 টেবুলস্পুন, নিমখ সোৱাদ অনুসৰি, কটা পিঁয়াজ 1টা, চিকেন 200 গ্ৰাম, জালুকৰ গুড়ি 1 টিস্পুন, লঙৰ গুড়ি 3টা বা 4টাকৈ, পানী 2 গ্লাছ, কৰ্ণফ্লাৱাৰ 2 টেবুলস্পুন, গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ 3টা 1 টিস্পুনকৈ আৰু কসুৰি মেথি 3 to 4 টিস্পুন। প্ৰথমতে কেৰাহীত মিঠাতেল দিম। মিঠাতেলখিনি গৰম হ'লে আমি আদা নহৰুৰ পেষ্ট, পিঁয়াজ আৰু কটা জলকীয়াখিনি দিম। আমাৰ চেনেলত যদি নতুনকৈ আহিছে বা আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া চিকেনখিনি দিলোঁ। এইখিনিতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চিকেনখিনি অলপ ভজা হোৱাৰ পিছত পানী দিব লাগিব আৰু আমি পানী 2 গ্লাছ দিছোঁ। ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টত আমি চিকেন ম'ম' বনাম আৰু ছেকেণ্ড পাৰ্টৰ লিংকটো আপুনি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া আমি ঢাকনিখন দি দিম যাতে মাংসটো অলপ সিজি যায় আৰু সেইখিনি টাইমত আমি কৰ্ণফ্লাৱাৰত পানী মিহলাই এটা সলিউশ্যন কৰি ল'ম। আৰু এই সলিউশ্যনটো চুপত দি দিম। এইটো এইকাৰণে দিয়া হয় যাতে ই চুপটো অলপমান গোটা কৰি দিয়ে। নিমখ সোৱাদ অনুসৰি। এতিয়া আমি জালুকৰ গুড়ি আৰু লঙৰ গুড়িখিনি দি দিম। আপোনালোকক আকৌ এবাৰ জনাওঁ যে এইটো ভিডিঅ' অকল ফাৰ্ষ্ট পাৰ্ট হয়, ছেকেণ্ড পাৰ্টটো আপোনালোকে চাব, তাত ম'ম' ৰেচিপিটো দিয়া হৈছে। এতিয়া আমি গৰম মছলা, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰখিনি দিলোঁ। চুপটো প্ৰায় হৈয়ে গৈছে, যিহেতু আপোনালোকে দেখিছে যে চুপটো উতলি আহিছে, কিন্তু বা আৰু মই কসুৰি মেথিৰ গোন্ধটো বৰ ভাল পাওঁ, সেইকাৰণে আমি এইটো চুপত দি দিলোঁ। কসুৰি মেথিটো অপশ্যনেল হয়, যোনটো নিদিলেও একো কথা নাই। এয়া আমাৰ চিকেন চুপ ৰেডি হৈ গ'ল। তেন্তে আমি আকৌ লগ পাম ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টত।